মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অল দি থিংছ ব্ৰাইট এণ্ড বিউটিফুল কবিতাটিৰ প্ৰশ্নোত্তৰ শিতানৰ দ্বিতীয়টি ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াত চোৱা 14 নম্বৰ প্ৰশ্নত কি লিখা আছে, কমপ্লিট দি ফলোয়িং, ইউ মে চুজ ৱৰ্ডছ গিভেন ইন দি বক্স, ৰিৰাইট দি কমপ্লিট চেণ্টেন্স। তোমালোকে কি কৰিব লাগিব, ইয়াত খালী ঠাই পূৰ কৰিব লাগিব। আৰু খালী ঠাই পূৰ কৰিবলৈ শব্দবিলাক আমি ক'ৰ পৰা ল'ম, ইয়াত যে বাকচ এটা আছে এই বাকচটোৰ পৰা ল'ম। এ নম্বৰ প্ৰশ্নটো চোৱা, ফুড ইজ টু ইট এজ ৱাটাৰ ইজ টু কি হ'ব, ড্ৰিংক। গোটা বস্তু আমি কি কৰোঁ, খাওঁ, ইট। গোটা বস্তু খালে এইটো কি বুলি কয়, ইট। আৰু পনীয়া বস্তু খালে সেইটো কি বুলি কয়, ড্ৰিংক। DRINK। বাৰ্ড ইজ টু চিং, চৰাই কি কৰে, গান গায়। এজ সেইদৰে ডগ ইজ টু, কুকুৰে কি কৰে, ভৌ ভৌ কৰে, বাৰ্ক। BARK, বাৰ্ক। এইটো ড্ৰিংক, এইটো ড্ৰিংক। আৰ্থ ইজ টু গড, গড মানে ভগৱান, আৰ্থ মানে পৃথিৱী। পৃথিৱী কোনে সৃষ্টি কৰিছে, ভগৱানে সৃষ্টি কৰিছে। এছ সেইদৰে মেচিন ইজ টু, মেচিন কোনে সৃষ্টি কৰিছে, মেচিন কোনে তৈয়াৰ কৰিছে, মেন। মেচিন মানুহে তৈয়াৰ কৰিছে। চাইট ইজ টু আইচ, এজ স্মেল ইজ টু ডেছ। দৃশ্যবোৰ আমি কি কৰোঁ, চকুৰে চাওঁ। সেইদৰে স্মেল মানে গোন্ধ, গোন্ধটো আমি কেনেকৈ পাওঁ, কাৰ সহায়ত, নোজ, নাকৰ সহায়ত। NOSE, নোজ। প্ৰেয়াৰ, প্ৰেয়াৰ মানে যিজনে প্ৰাৰ্থনা কৰে। প্ৰেয়াৰ ইজ টু প্ৰে, প্ৰে মানে প্ৰাৰ্থনা কৰা। প্ৰেয়াৰ ইজ টু প্ৰে। এজ গেমছ ইজ টু, গেম কি কৰা হয়, গেম খেলা হয়। গেম ইজ টু প্লে। বুজি পাইছা? তাৰপিছত চোৱা কি লিখা আছে 15 নম্বৰ প্ৰশ্নত, ৰাইট টু ৱৰ্ডছ এণ্ডিং উইথ MB। এনেকুৱা দুটা শব্দ লিখিব লাগিব যি দুটা শব্দৰ শেষত কি আছে, MB থাকিব লাগিব। এতিয়া দুটা শব্দ ইয়াত লিখি দিয়া আছে, থাম্প, ডাম্প, আৰু দুটা তোমালোকে নিজে লিখিব লাগিব। কি লিখিম, BOMB, বম্ব, বোমা। আৰু এটা কি লিখিম, LAMB, লেম্প, লেম্প মানে ভেড়া পোৱালি। 16 নম্বৰ প্ৰশ্নটো লৈ চোৱা, চে এজ ফাষ্ট এজ ইউ কেন, যিমান স্পীডত পঢ়িব পৰা পঢ়িবলৈ কৈছে। 20 মানে একাধিক মাখি, পিচ একাধিক মটৰ মাহ, চিজ একাধিক সাগৰ, কিছ একাধিক চাবি। শেষত এছ যোগ কৰি বহুবচন বুজাইছে। নাও এতিয়া ৰাইট দি নেমছ অফ 4 থিংছ এণ্ডিং উইথ এছ টু মিন মোৰ দেন ওৱান। একাধিক বুজাবৰ কাৰণে তোমালোকে যিকোনো 4টা শব্দ বা বস্তুৰ নাম লিখিবা, 4টা বস্তুৰ নাম লিখিবা আৰু শেষত এছ যোগ কৰিলে যাতে একাধিক বুজায়। এতিয়া কি হ'ব, SEED, চিড মানে ফল মূলৰ গুটি বা গছৰ গুটি, তাৰ লগত এছ যোগ কৰিছোঁ আমি, চিডছ একাধিক বীজ। WEEK, উইক, উইক মানে সপ্তাহ, এক সপ্তাহ, তাৰ লগত আমি এছ যোগ কৰিছোঁ, কি হৈছে, উইকছ মানে একাধিক সপ্তাহ। TREE, ট্ৰী মানে গছ, এজোপা গছ, তাৰ লগত এছ যোগ কৰিছোঁ, একাধিক গছ।
তাৰপিছত BOOK বুক মানে কিতাপ এখন কিতাপ তাৰ লগত S যোগ কৰিছোঁ বুকছ একাধিক কিতাপ হ'ল চাৰিটা এতিয়া 17 নম্বৰ চোৱা কি লিখিছে complete the following by using and but so or therefore and but so therefore এই চাৰিটা শব্দৰ যিকোনো এই চাৰিটা শব্দ ব্যৱহাৰ কৰি খালি ঠাইবোৰ পূৰ কৰিব লাগিব hope the grasshopper টোৰ নাম কি আছে hope grasshopper মানে পতংগ dash Annie the ant are friends Annie হৈছে পৰুৱাটোৰ নাম grasshopper hope নামৰ grasshopper আৰু Annie নামৰ ant পৰুৱা এই দুটাৰ মাজত বন্ধুত্ব আছিল এই দুজন বন্ধু আছিল ইয়াত কি হ'ব and hope spent মানে কটাইছিল কটোৱা hope spends all his time singing and dancing নাচি বাগি সময়বোৰ পাৰ কৰিছিল hope therefore ইয়াত আছে নহয় এইটো EREFORE therefore Annie loves to work all the time তাৰ বিপৰীতে Annie কি কৰিছিল তাৰ গোটেই সময় কাম বন কৰি ভাল পাইছিল কটাইছিল Annie was busy in summer Annie গ্ৰীষ্মকালত বিজি আছিল ব্যস্ত আছিল so গতিকে Hope did not meet her Hope তাক সাক্ষাৎ কৰিব নোৱাৰিছিল বা লগ কৰিব নোৱাৰিছিল C নম্বৰটো চোৱা both big dash small big and small and মানে আৰু big and small ডাঙৰ আৰু সৰু both big and small creatures are made by God ডাঙৰ আৰু সৰু দুয়ো ধৰণৰ প্ৰাণীবোৰ ভগৱানে সৃষ্টি কৰিছে dash buildings are not but কিন্তু বিল্ডিংবোৰ সৃষ্টি কৰা নাই বিল্ডিং ভগৱানে সৃষ্টি কৰিছে নেকি বিল্ডিং ভগৱানে সৃষ্টি কৰা নাই বিল্ডিং মানুহে সৃষ্টি কৰিছে মানুহে বনাইছে Plastic is bad for the environment. Plastic পৰিৱেশৰ বাবে ক্ষতিকাৰক. Dash plastic bags should not be used. So গতিকে plastic bags should not be used. আমি plastic bag ব্যৱহাৰ কৰিব নালাগে. Plastic bag মানে মোনা. 18 নম্বৰটোত কি কৈছে চোৱা Look carefully at the pictures below তলৰ ছবি দুখনৰ ভালকৈ চোৱা Find out 6 differences in picture 2 and write them down দ্বিতীয় ছবিখনৰ থকা 6টা পাৰ্থক্য বিচাৰি উলিয়াই লিখিব কৈছে পাৰ্থক্য 6টা চোৱা এটোত ফিশ আছে মাছ আছে এটোত মাছ নাই এটা হল এটোত মাছ নাই গতিকে এটা ফিশ উলিয়ালো সেকেন্ড এটোত সূৰ্য আছে এটোত সূৰ্য নাই সান দুটা উলিয়ালো এ পানীত চোৱা পদুম ফুল আছে এটোত নাই লটাস মানে পদুম ফুল এটোত লটাস আছে এটোত লটাস নাই তিনটা হল এই ফটোখনলৈ চোৱা মানুহজনৰ মূৰত এটা হেট আছে টুপি আছে ইয়াত নাই হেট এই গজজোপাত চোৱা দুটা চৰাই আছে ইয়াত চৰাই নাই বাৰ্ডস It's a cloud আছে মেঘ এটোত নাই
CLOUDS ক্লাউডছ হ'ল ছটা ঠিক আছে এতিয়া আমি নেক্সট 19 নম্বৰ প্ৰশ্নটোলৈ যাম তাত কি আছে read these sentences about the rhinoceros rhinocerosৰ বিষয়ে তলৰ বাক্যবোৰ পঢ়িব দিছে write down the questions you want to ask her তুমি তাক কি প্ৰশ্ন কৰিব বিচাৰা তুমি ইয়াত প্ৰশ্নবিলাক লিখিব দিছে তোমাক don't forget to put the question mark প্ৰশ্নবোধক চিহ্নটো দিবলৈ নাপাহৰিবা যেহেতু তুমি প্ৰশ্ন কৰিবা ৰাইনোৱে উত্তৰ দিছে কি উত্তৰ দিছে I am rhino গতিকে তুমি কি প্ৰশ্ন সুধিলে সি নিজকে I am rhino বুলি ক'ব who are you তুমি কোন বি নম্বৰটো চোৱা I live in কাজিৰঙা কোনে কৈ আছে ৰাইনোটোৱে কৈ আছে I live in কাজিৰঙা তুমি এতিয়া কি প্ৰশ্ন সুধিলে সি এই উত্তৰটো দিব where do you live প্ৰশ্নবোধক চিহ্নটো দিবা where do you live I live in কাজিৰঙা I eat plants and grass মই গছ-গছনি আৰু ঘাঁহ খাওঁ কোনে কৈ আছে ৰাইনোৱে কৈ আছে I eat plants and grass ৰাইনোৱে উত্তৰ দিছে এতিয়া তুমি তাক কি প্ৰশ্ন সুধিবা what are you eat প্ৰশ্নবোধক চিহ্ন ডি নম্বৰ চোৱা ৰাইনোৱে উত্তৰ দিছে I am 10 years old মোৰ বয়স 10 বছৰ এতিয়া তুমি তাক প্ৰশ্ন কেনেকৈ সুধিব লাগিব how old are you তোমাৰ বয়স কিমান I am 10 years old মোৰ বয়স 10 বছৰ ৰাইনোৱে উত্তৰ দিছে I am crying because I am endangered মানে বিপদত পৰা I am crying মানে চিঞৰি থকা কান্দি থকা মই কান্দি আছো মই চিঞৰি আছো because কাৰণ I am endangered মই বিপদত পৰিছো তুমি কোনটো প্ৰশ্ন কৰিলে সি এটো উত্তৰ দিব why are you crying CRYING why are you crying তুমি কিয় কান্দি আছা I am crying 20 নম্বৰ প্ৰশ্নটো লৈ চোৱা read this paragraph about your state written by a class 5 student পঞ্চম শ্ৰেণীৰ এজন ছাত্ৰই তোমাৰ ৰাজ্যৰ বিষয়ে তলৰ পেৰাগ্ৰাফটো লিখিছে এইটো তুমি পঢ়া The name of my state is Assam মোৰ ৰাজ্যৰ নাম অসম Assam is a beautiful state অসম এখন ধুনীয়া ৰাজ্য Dispur is the capital of Assam দিছপুৰ অসমৰ ৰাজধানী Assam is full of beautiful trees and flowers অসমখন ধুনীয়া ধুনীয়া গছ-গছনি আৰু ফুলেৰে ভৰপূৰ The river Brahmaputra flows through my state ব্ৰহ্মপুত্ৰ নদী অসমৰ মাজেদি বৈ গৈছে Animals like tigers, elephants, wild boar, buffaloes and deer live in the forest of Assam অসমৰ হাবি জংগলবিলাকত বিভিন্ন ধৰণৰ জীৱ-জন্তু বাস কৰে যেনে টাইগাৰ বাঘ এলিফেণ্ট হাতী ৱাইল্ড বোৰ বনৰীয়া গাহৰি
বাফেলোস মহ, ডিয়ার হরিণা ইত্যাদি। সেভারেল বার্ডস ভিজিট মাই স্টেট ডিউৰিং দি উইণ্টাৰ। শীতকালত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইবোৰ অসমখন পৰিভ্ৰমণ কৰে। আই লাভ মাই ষ্টেট, মই মোৰ ৰাজ্যখনক ভাল পাওঁ। নাও ৰাইট 5 sentences about your টাউন ভিলেজ। এতিয়া তুমি তোমাৰ নিজৰ গাঁও বা টাউন, তুমি য'ত বাস কৰা সেই ঠাইখনৰ বিষয়ে 5টা বাক্য লিখিব লাগিব। কি লিখিবা? দি নেম অফ মাই ভিলেজ ইজ, ইয়াত তোমালোকৰ গাঁৱৰ নাম বা যদি টাউনত বাস কৰা টাউনৰ নামটো লিখিবা। দি নেম অফ মাই ভিলেজ, যদি গাঁৱত বাস কৰা ভিলেজ লিখিবা, যদি টাউনত বাস কৰা টাউন লিখিবা। ইজ এইখিনি লিখি ইয়াত নামটো লিখি দিবা। 2 নম্বৰ, দেয়াৰ ইজ এ পোষ্ট অফিচ ইন আৱাৰ ভিলেজ। আমাৰ গাঁৱত এখন পোষ্ট অফিচ আছে, ডাকঘৰ আছে। দেয়াৰ ইজ এ হেল্থ চেণ্টাৰ ইন আৱাৰ ভিলেজ। আমাৰ গাঁৱত কি আছে? এখন স্বাস্থ্য কেন্দ্ৰ আছে। দেয়াৰ ইজ এ প্ৰাইমেৰী স্কুল ইন আৱাৰ ভিলেজ। আমাৰ গাঁৱত এখন প্ৰাথমিক বিদ্যালয় আছে। আই লাভ মাই ভিলেজ, মই মোৰ গাঁওখনক ভাল পাওঁ। আজিলৈ ইয়াতে সামৰিছোঁ।